সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালেই আছে। যিহেতু শাওণ মাহ আৰম্ভ হৈ গৈছে, আমি এইবাৰ ভাবিছিলোঁ গোটেই শাওণ মাহটো পালিম বুলি। শাওণ মাহটোত মাছ মাংস নাখাওঁ বুলি, কিন্তু কি ক'ব, জিভাই নামানে। একদম মাছ মাংস খাই খাই একদম ৰাক্ষ হৈ গৈছোঁ। সেয়েহে ভাবিলোঁ গোটেই মাহটো পালিব নোৱাৰিলেও অন্ততঃ সোমবাৰকেইটাতো পালিব পাৰিম। সেয়েহে আজি হ'ল শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। সেয়ে মই এখেতক ক'লোঁ অকণমান পনীৰ আনিবলৈ। তেওঁ মঙলদৈৰ পৰা অকণমান পনীৰ আনিলেগৈ, আৰু মই ভাবিলোঁ অকল পনীৰ চব্জি হ'লে এইটো নহ'ব, লগতো এখন ভাজিও লাগিব। ইফালে মই ভেন্দি অকণমান কুটি ভাজি ৰাখিলোঁ, আৰু এয়া পনীৰখিনি কাটি কুটি ধুনীয়াকৈ মই ভাজিলোঁ। যিহেতু পনীৰ মই আজি কাবুলী বুট, আলু আৰু পনীৰৰ তৰকাৰী বনাম, সেয়েহে তৰকাৰীখন বনাবলৈ মই এয়া কেৰাহীত তেল, আদা, নহৰু, জ্বলা, মছলা, পিঁয়াজ আটাইখিনি দিলোঁ, আৰু জোখমতে মই নিমখ, হালধি এইখিনিও দিলোঁ। দি লৈ পেলাই ধুনীয়াকৈ মই ভাজি আছোঁ এতিয়া মই তৰকাৰীখন বনাবৰ কাৰণে। আৰু আমি আজি ৰাতি এনেকৈ কাবুলী বুটৰ আৰু পনীৰৰ তৰকাৰী বনাই এনেকৈ খালোঁ, আৰু ভেন্দি ভাজিৰ সৈতে। আপোনালোকে কেনেকৈ খালে জনাবচোন। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমান